দেখিছা নাই, আজিকালি চাইকেলত ধান নিব লগা হৈছে। কিছুমানে বাইকত নিছে, কিছুমানে গাড়ীত নিয়ে। আগতেতো ধান ভাৰত নিছিল ন। আজিকালি ল'ৰাবিলাকেতো আমাৰ আগত সৰুবিলাকেতো আজিকালি ভাৰ বুলিলে মানে চিনি নাপায়, ধানৰ ভাৰ বিহাৰ বুলি ক'লে চিনি নাপায়। কিন্তু আমাৰ তাতো এতিয়ালৈকে বিহাত নিয়া দেখা নাই। বেলেগৰ পিনেতো নিব পাৰে। আজি আপোনালোকক দেখুৱাম আমি চাইকেলত ধান নিয়া গৰাটো কেনেকৈ তুলি, ইমান কষ্ট হয় এইবিলাক আপোনালোকক দেখুৱাম। গধূলি নিব আহিছোঁ। আচলতে কেমেৰাটো ভালকৈ উঠা নাই, তথাপি আপোনালোকক দেখুৱাম। আজি এইবিলাক আমাৰ ধানবিলাক পথাৰ পাই গ'লহি। এইবিলাক ধানবিলাক এতিয়া চাইকেলত ধান নিব লাগিব। তাৰপৰা গৰা উঠাব গৈছে, আপোনালোকে দেখিছা নাই? আপোনালোকক দেখুৱাম এতিয়া। এইফালে ধান ভৰা হৈ গ'ল, এইটো এতিয়া চাইকেলত কেনেকৈ তুলিম আপোনালোকক দেখুৱাম। ইপিনে এনেকৈ চিটত চাইকেলটো এনেকৈ লগাব লাগিব, তাৰপিছত ইপিনে এনেকৈ লগাব লাগিব, এনেকৈ লগাই এনেকৈ কৰি দিব লাগিব। তাৰপিছত এনেকৈ পেলাই দিব লাগিব। হয়, এনেকৈ পেলাই দিব লাগিব বেগটো, এইটো বেগত দেখিছাই বাস্কেটত। এতিয়া আৰু চিটটো এইটো এনেকৈ লগাই দিম দিয়া। এতিয়া ধান ভৰা হৈ গ'ল বাস্কেটত, চাইকেল দেখিছা নাই? ইয়াত মানে কিমান ধান যায় আপোনালোকে জানেনে? বাস্কেটত 2 ভাৰ ওপৰ যায় ধান, আঢ়ৈ ভাৰ ওচৰা-ওচৰি 2 ভাৰ 1 ডাঙৰি ওচৰা-ওচৰি ধান যায় ইয়াত চাইকেলত নিলে। কিছুমানে চাইকেলত নিয়াটো আপোনালোকে এনেকুৱা বাস্কেটত ধান লৈ যাব পাৰে, যোনবিলাকে এতিয়ালৈকে পথাৰৰ পৰা ধান জনা নাই সেইবিলাকক কৈছোঁ দেই। ডাঙৰ বাস্কেটত এনেকৈ ভৰাই পিনি অকলে মানে নিব পাৰে। এতিয়া আৰু লৈ যাব লাগে এনেকৈ, এতিয়াতো লৈ যাব লাগে গাইছ। ইমান থিয় গৰা আপোনালোকক আজি দেখুৱাইছোঁ দেই। ধান এতিয়া ঘৰলৈ নি আছোঁ ধান। এই গৰাটো উঠাবলৈ ইমান জোৰ দিব লাগে, দেহত যিমান শক্তি আছে সিমান শক্তি দিব লাগে। মানুহ থাকিলেতো সহায় কৰি দিয়ে লগ পালে, নহ'লেতো ভাগুৱাই দিব। দেখিছা নাই, ইমান কষ্ট কৰিব লগা হৈছে ঘৰলৈ ধান মুঠি আনিবৰ কাৰণে। পথাৰৰ পৰা আইলক্ষীক বহুত ভাগৰ লাগি যায়।